মই নিজে উপস্থিত হৈছোঁ মই প্ৰতিবাদ কৰ মই অন্যায় কৰিছোঁ মই ষড়যন্ত্ৰ কৰিছোঁ নিৰ্বিঘ্নে গতিয়াই দে মোক গতিয়াই দে মোক গতিয়াই দে I kill you! One after another! Robin! Look! No, impossible! This is my final decision! এখন মোৰ ঘৰ এই মাটি মোৰ ইচ্ছাৰ বিৰুদ্ধে কোনো ইয়াত থাকিব নোৱাৰে মোৰ এক ছোৱালী হওক বা ল'ৰাই হওক মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিলে কোনো ইয়াত থাকিব নোৱাৰে ক'ব নোৱাৰো তাহাঁতৰ কোনো অধিকাৰ নাই তহঁতক মাৰি পেলোৱাৰ ইচ্ছা হৈছে কিন্তু মোৰ ইচ্ছাৰ বিৰুদ্ধে তহঁতে যি ষড়যন্ত্ৰ কৰিছা তাক বুজি পাবলৈ মোৰ বাকী নাই আৰু Arjun, you bastard! চুপ! তুমি যে মোৰ ঘৰলৈ আহিছা পুনৰ নাহিবা অকল তুমিয়ে নহয় সেইখন ঘৰৰ কোনো মানুহ মোৰ ইয়াত আহিব নোৱাৰিব এই কথা তোমালোকে ৰাখিব পাৰিবা যদি এই কথা ৰাখিব পাৰা তেন্তে তোমালোকে মোৰ লগত নতুন সম্পৰ্ক গঢ়িব বিচাৰিছা তাক মই সহায় কৰিম যদি মোক চৰ্ত মানি ল'ব খোজা তেন্তে এটি কণ্ডিশ্যন আকৌ এবাৰ কৈছোঁ তোমাৰ নতুন সম্পৰ্কত মই সহায় কৰিম কিন্তু মোৰ কণ্ডিশ্যন তুমি ধরনের খেলার বিষয়ে খুব সুন্দরভাবে মোর আগত এক্সপ্লেইন করিলা ধরনে খুব ভালো হয় কিন্তু মোর এই কাণ্ড ঘনার সম্বন্ধে শক্তি হেল নাই মোর হরি হরি মোর জিভাখন হরি কৰিলেও মই তাৰ কথা বিশ্বাস নকৰোঁ
এই শুনা কথাবোৰ যেতিয়া মই বাৰে বাৰে শুনি থাকিবলগীয়া হয় তেন্তে মই স্থিৰ হৈ থাকিব নোৱাৰো। আৰু শুনা, হৰণী এই ঘৰলৈ আহিলেও সমস্যা শেষ হৈ নাযায়। তেওঁৰ মৃত্যুৰ খবৰটো পালেহে মই প্ৰাণ ঘূৰি হাঁহিব পাৰিম। নতুন মটৰ গাড়ী ললে সেই মটৰতে আমি আহিম নহয়। নতুন মটৰত উঠি তোমাৰ ইয়ালৈ সদায় আহিম। মই আহিম বুলি যোৱা পৰহিতে বাইদেউক কৈছিলো। সেই মেখেলা কাপোৰযোৰে আহিলে তুমি একো বেয়া পাবা নহয়। সেইবাবে এইবোৰ ধুই মেলি আহোঁতে অলপ পলম হ'ল। ভালেতো চোৱা বাৰু ইমান খং কৰিব লাগে তুমি ইয়াত চাহ ভাত খাই একেবাৰে সন্ধিয়াহে ঘৰলৈ যাম। এবাৰ ভাত খোলাবলৈ আকৌ বেয়া পাব নহয়। তোমাক দেখা নকৰে। দেখা নকৰে জানো মই এইকেইদিন নহা বাবে তেখেতেও মোক বেয়া পাইছে। ঘৰখনৰ কোনোৱে হোৱা নাই, তুমি নহাটোকেই কামনা কৰে। তোমালোকে কথাবোৰ নুবুজাহে। মই এবাৰ কেনেকুৱা আহিম কোৱাচোন। মই তোমাক কথা কৈ কৈছো খুৰা, তুমি ইয়াৰ পৰা গুচি যোৱা আৰু তুমি তুমি মোক বিশ্বাস নকৰা নেকি? মই তোমাক কথা দিলো এইবাৰৰ পৰা প্ৰতি 2-3 দিনৰ মূৰে মূৰে মই তুমি ইয়ালৈ নাহিবা। ইয়ালৈ আহি আমাৰ সংসাৰখন নাভাঙিবা। আমাৰ ঘৰখন ভাঙিবলৈ চেষ্টা নকৰিবা। তুমি গুচি যোৱা খুৰা। কোন তুমি? ৰিক্সা চলাও বাইদেউ ঘৰত তাই মোক ফোন কৰি কিবা